Hello guys, बहुत दिन में vlog में तो video এটা challenge video type के video आंसो video माने बोलतो जे আছে बोलर এটা কেটামান challenge করে মোর লগত আৰু এটা মানুহ আছে এটোক ডাইৰেক্ট এনে দেখা নেদেখাও এনে থাকবো মুখ চোখ দেখা নাপা কাৰণ তাই ক্যামেৰা ইমান ফ্ৰেন্ডলি নহয় সেইকাৰণে আজি ভিডিওটো বলক আৰম্ভ কৰো ভিডিওটো ভাল লাগিলে লাইক সাবস্ক্ৰাইব কমেন্ট কৰিব তো হেল্ল গাইস ই লগত মই আজি চ্যালেঞ্জ কৰিম আৰু তো গাইস মই সাউন্ডটো মানে ভালকে নাহিল মানে হিতান্তে আৰু এই পাত মানে মই এনে চ্যালেঞ্জৰ কাৰণে এনে পাত বেট বনাইছো সাকচন মুঠি চুটি বহুত পাতল এনে বনাব লাগে বনাইছো আৰু ভিডিওটো ভাল লাগিলে লাইক সাবস্ক্ৰাইব কমেন্ট কৰিবলৈ নাপাৰিব ভিডিও শেষলৈকে চাওক আৰু গাইস মানে যেন দুটা চ্যালেঞ্জ কৰিম এটা তাই চ্যালেঞ্জ থাকবো মানে তাই থাকবো আৰু মই থাকিম প্ৰথমে বলটো এংকে কোনি বেছি বেয়াৰ দিবা পাৰে হেতু ফাৰ্স্ট চ্যালেঞ্জ আৰু সেকেন্ডটো কি কৰো বাৰু চাই থাকক ইমান ভাবা না পিছত ভাবিম আৰু এটো জুনি জয় হয় চাকচোন কোনি জয় আকে তাৰ পিছত কি কৰো ভাবা যাব আৰু তো গাইস মানে তাই ইমান ক্যামেৰাৰ আগত আহি থাকবা খোজা নাই কাৰণে পিছৰ পৰা বলটো মাৰছি আৰু তান চাওক মই মাৰিম কাউন্টটো পিছত এডিটত একেলগে দি দিম আৰু চাওক মই কেইবাৰ হয় বা চাকচোন দোস্ত গাইস কিমান বাৰ হয় নেক্সট চ্যালেঞ্জ আৰু গাইস এটো চ্যালেঞ্জৰ মানে কোনে আগতে ট্ৰাইপডাল ফোল্ড কৰিব পাৰে আৰু টাইমাৰ ষ্টাৰ্ট হৈ গৈছে প্ৰথমে এই কৰি আছে আৰু গাইস এই 51 সেকেন্ডত গটাই ফোল্ড কৰা হল আৰু গাইস মোৰ এটা মানে স্ক্ৰুপৰ কাৰণে 1 মিনিট 3 সেকেন্ড লাগিল মানে আৰু তো গাইস মানে দুটা চ্যালেঞ্জ করলো আৰু 3 নম্বৰ চ্যালেঞ্জটো করবার মানে হেই নাই আৰু বহুত রোদ এই ডিপেৰা চ্যালেঞ্জ কৰি আছো আৰু যদি এই চ্যালেঞ্জৰ পাৰ্ট 2 লাগে আপোনালোকে কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে কিবা আমাক চ্যালেঞ্জ দিবা খোজে কমেন্টত চ্যালেঞ্জটোৰ নামটো এনে কমেন্ট কৰি জনালে হ'ব